মোৰ চেনেললৈ মোৰ নাম মিলন চেত্ৰী হয়। আমাৰ মোবাইলত যে ষ্ট'ৰ ফুল হৈ থাকে এইটো ইয়াৰ মানে বিশেষ এটা কাৰণ কি হ'ব পাৰে। তো ইয়াৰ এটা 10 মিনিটৰ ভিডিঅ' 900 MB হৈছে। তো সেইটো কি কৰিব, এইটো মানে হাই হৈ গ'ল, কিন্তু সেইটো ভিডিঅ' লাগে তেওঁক ডিলিটো কৰিব নোৱাৰে, মানে ইম্পৰ্টেণ্ট ফাইল হয় বা ইম্পৰ্টেণ্ট ভিডিঅ' সেইটোতো ডিলিটো কৰিব নোৱাৰে আৰু ৰাখিলেও বহুত হাই MB খাই আছে। তো সেইটো ক্ষেত্ৰত কি কৰা যায়? তো সেইটো ক্ষেত্ৰত বহুত এটা ভাল এটা উপায় আছে। তো মই আপোনাক সেইটো অপশ্যনটো জানিবৰ কাৰণে মই আপোনাক মোৰ মোবাইলৰ স্ক্ৰীনলৈ লৈ যাব বিচাৰিছোঁ। আচ্ছা, এতিয়া চাই লওক আপুনি কেনেকৈ আপুনি সেইটো হাই কোৱালিটি MB আপুনি MBটো কমাই ল'ব পাৰিব, কিন্তু কোৱালিটি ছেম থাকিব। ঠিক আছে, সেইটো অপশ্যন আছে। তো সেইটো কেনেকৈ কৰিব পাৰি মই আপোনাক দেখুৱাই আছোঁ। আপুনি প্লে ষ্ট'ৰত, ঠিক আছে, প্লে ষ্ট'ৰত গ'লে তাৰপিছত আপুনি এইটো চাওক, ভিডিঅ' কম্প্ৰেছ, ঠিক আছে, সেইটো আহি গৈছে ভিডিঅ' কম্প্ৰেছ। আপুনি ক্লিক কৰিলে এই 2 নম্বৰটো, ঠিক আছে, এইটো আপুনি লগোটো চাই ল'ব, লগোটো মনত ৰাখিব। এনেকুৱা আছে, মোৰতো অলৰেডি ইনষ্টল কৰা আছে, তো মোৰ ইনষ্টল কৰাৰ প্ৰয়োজন নাই। আপুনি তলত চাওক, ইয়াৰ আপোনাৰ ৰেটিং আছে 3.9 ৰেটিং আছে। তাৰপিছত আপোনাৰ 5 লাখ মানুহে ইয়াক ইনষ্টল কৰিছে। তো এইটো বহুত ভাল এপ হয়। ইয়াতে আৰু আপোনাৰ ফিচাৰ্ছ আপোনাৰ আৰু ইয়াতে বহুত ভাল ফিচাৰ্ছ আছে। ঠিক আছে, আমি ইয়াতে সোমাই যাই পেলাই চাম ইয়াতে কি ফিচাৰ্ছ আছে, আমি ইয়াতে কি কাম কৰিব পাৰোঁ। আমি ইয়াতে ভিতৰত সোমাই যাই পেলাই চাম। এতিয়া চাওক, আপুনি ইনষ্টল কৰি লওক। মইতো ইনষ্টল কৰা আছে অলৰেডি, তো মই ইয়াতে অ'পেন কৰিছোঁ। ঠিক আছে, কোনটো ফাইলে কিমান MB খাইছে সেইটো আপোনাৰ ইয়াতে চাব পাৰিব। ঠিক আছে, সেই হিচাপে আপুনি চুজ কৰিব পাৰিব যে আপুনি কোনটো ফাইলত সোমাই পেলাই আপুনি কোনটো ভিডিঅ'ক আপুনি MBটো কমাব। ঠিক আছে, সেনেকৈ আপুনি ইয়াতে চাই পেলাই আপুনি চুজ কৰিব পাৰে। চাওক, তো মই আপোনাক দেখাই দিছোঁ। আপুনি ডাউনলোডত চাওক, ডাউনলোডত আছে আপোনাৰ 1.33 GB আছে, আৰু তলত চাওক 5. এইটোতো প্ৰয়োজন নাই। আৰু তলত চাওক 4.45 আছে, 5.77, 3.37 GB। তো এইটোত মোৰ বহুত হাই এটা MB খাই আছে। তো ইয়াতে মই এনে চাব বিচাৰোঁ মই কি ইয়াতে ইমান যে মোৰ হাই গৈছে, বহুত MB গৈছে, কিয় গৈছে এইটো চাওক। 456 এইটো বহুত হাই আছে। ভিডিঅ'টো আছে 4 মিনিটৰ 370, এইটো 3 মিনিটৰ ভিডিঅ' আছে। আৰু চাওক, এইটো 711 MB অনলি 4-5 মিনিটৰ ভিডিঅ'। ঠিক আছে, তো ইয়াকে আমি কম কৰি লওঁ। কেনেকৈ কম কৰে আপুনি ইয়াতে চাই লওক, মই দেখাই আছোঁ আপোনাক। এইটো চাওক, কম্প্ৰেছ ভিডিঅ', যোনটো কম্প্ৰেছ ভিডিঅ' আছে ইয়াতে ক্লিক কৰিলে হৈ যাব। আচ্ছা, তো তাৰ আগতে মই জনাব বিচাৰিছোঁ আপোনাক, ট্ৰিম ভিডিঅ' কোনো এটা ভিডিঅ' আপুনি আগত হওক বা পিছত হওক বা মাজত হওক, যিখিনি আপুনি বিচাৰে সেইখিনি এটা ভিডিঅ'ৰ পাৰ্ট আপুনি কাটিব পাৰিব। আৰু ক্ৰপ ভিডিঅ'টো চাইজটো অভাৰ হৈছে, তাক আপুনি সৰু চাইজ কৰিব পাৰে। ঠিক আছে, আৰু স্পীড আপ ভিডিঅ' মানে ভিডিঅ'টো আপুনি স্পীড চলাব পাৰিব। ৰ'টেট ভিডিঅ'টো আপুনি বাওঁচাইড মানে ৰ'টেট কৰিব পাৰিব। ঠিক আছে, ঘূৰাব পাৰিব। ঠিক আছে, ইফালে ৰাখিব পাৰিব, ফটোবিলাক ৰখা যায় যে আপোনাৰ, সেই তেনেকৈ ৰাখিব পাৰিব। প্লে ভিডিঅ' শ্বেয়াৰৰ অপশ্যনো আছে, আপোনাৰ MP3 ডিলিট এইটোৱে। ঠিক আছে, ফিচাৰ্ছ কম্প্ৰেছ মানে আমি MBটো সৰু কৰিবলৈ এতিয়া কেনেকৈ কৰে সেইটো চাই লওঁ। তো এতিয়া চাই লওক, আপুনি চাই লওক আমাৰ এতিয়া চাওক, ওপৰত চাওক হাই কোৱালিটি, ল' কোৱালিটি, কাষ্টম। তো কোৱালিটি আপোনাৰ কোনো টেনশ্যন নাই, আপুনি হাই কোৱালিটিতে আপুনি হেৰি কৰক। ঠিক আছে, মানে MBটো ল' কৰক, কমাওক। ঠিক আছে, তো এতিয়া চাওক আমি কোনটোত কৰিম। মোৰ আছিলে 700 আছিলে, তো 109 ৰাখি দিলোঁ মই। ঠিক আছে, এইটো প্ৰচেছিং হৈ আছে। প্ৰচেছিং আপোনাৰ 100 হোৱাৰ লগে লগে আপোনাৰ এইটো ডান হৈ যাব, ছাকচেছ হৈ যাব। ঠিক আছে, মই আৰু এটা কথা জনাব বিচাৰিছোঁ আপোনাক, মোৰ আৰু এটা ভিডিঅ' আছে, তলত আপুনি ডিছক্ৰিপশ্যনত মই দি দিম লিংকটো, বাৰু চাই ল'ব আপুনি। তাতে মই দেখুৱাইছোঁ ট্ৰেইনৰ টিকেট কেনেকৈ কাটা যায়, সেইটো মই বনাইছোঁ ভিডিঅ'টো। আপুনি ডিছক্ৰিপশ্যনত যাই পেলাই একবাৰ চাই ল'ব। বস্তুটো চোৱাটোতো একো প্ৰব্লেম নাই, কোনোবা দিন আপোনাৰ কামত আহিব পাৰে। হৈ আছে, ঠিক আছে। তো বাকী যিয়ে নহওক, মই ভিডিঅ' বনাইছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, অলপমান দয়া মৰম দেখুৱাব। ঠিক আছে, তো বাকী আপোনালোকৰ মৰম যদি পাই থাকোঁ, মই উৎসাহ পাম যে ভাল কণ্টেণ্ট আপোনালোকৰ কাষত দিবলৈ। আৰু মই এটা কথা আপোনাক বিশ্বাস কৰিব বিচাৰিছোঁ যে মই যিমান কণ্টেণ্ট বনাম বা দিম, আপোনালোকক 100% জেনুইন কণ্টেণ্ট দিম, লিগেল দিম। আৰু আপুনি নিজে একবাৰ চাব যে য়েছ, এইটো ল'ৰাই ঠিকে কণ্টেণ্ট দিছে, ৱৰ্ক কৰে, এইটো আপুনি নিজে ক'ব লাগিব। কাৰণ মই সম্পূৰ্ণ চাৰ্চ কৰিয়ে কোনোবা এটা কণ্টেণ্ট বনাই পেলাই মই ইউটিউবত আপলোড কৰোঁ, এনে উদয় মুদয় নকৰোঁ। যদি ভাল লাগিল মোৰ এইটো মানে চেনেলটো চাই পেলাই, বা কিবা যদি মই আপোনাক সৰু হ'লেও কিবা নলেজটো যদি দিব পাৰিছোঁ, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো লাইক কৰক, মানে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ঠিক আছে, অলপমান ছাপোৰ্ট কৰক মোক, যিহেতু অলপমান আগুৱাই যাব বিচাৰোঁ মই, মানে 100% আপোনালোকক ভাল কণ্টেণ্ট দিয়ে থাকিম। তো আজি এইখিনিৰে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।